बिटिआरनि मावफुं सोद्रोमा अरूप कुमार दे बिथांखौ बिजेपिनि एमसिएलए सजल सिंह बिथाङा इएम बिबाननिफ्राय रिजाइन मारिनो होदों। जुदि बिबानाव थानानै खामानिखौ मावफुंनो हायाब्ला इएम बिबानखौ रिजाइन हो होननानै गोख्रों बाथ्राजों बुंथिदों बिजेपिनिनो एमसिएलए सजल सिंहआ। दिनैनि बिटिसिनि एसेम्बलि मेलनि सदनाव आरो बिजेपिनिनो इएम अरूप कुमार दे बिथाङाबो बिजेपिनि एमसिएलए सजल सिंहखौ गोख्रों बाथ्राजों बाथ्रा दान्थिदों दि आरो सजल सिंहखौ सोंखारिनानै बुंदों दि नों मैया दाखालिसो कंग्रेसनिफ्राय फैनानै मा गिदिर गिदिर बाथ्रा बुंदों होनना। थारैनो बिजेपि दोलआ बिटिआरआव गावजों गाव सिङाव गोखै जालायना दं नामा? जुदि बिजेपिजों बिजेपि सिङाव गोखै नंलायाबा दिनै बिटिसिनि एसेम्बलियाव मानो दान्थे बिदान्थे अरूप कुमार देआ सजल सिंहखौ कंग्रेसनिफ्राय मैया दाखालिसो फैनाय होननानै बाथ्रा बुंनायाव बिजेपिनि एमसिएलए सजल सिंहआबो बिजेपिनि अरूप कुमार देखौ नोंबो बिपिएफनिफ्रायसो फैनाय होननानै गोख्रों फिनजाथाय होयो। थारैनो अरूप कुमार दे बिथाङा एबा बिजेपिनिफ्राय इएम मोननाय मावफुं सोद्रोमा अरूप कुमार देआ बिटिआरनि सावस्रि बिबान मोननानैबो बिटिआरनि सावस्रिनि खामानिखौबो मावनो हायाखै नामा? जुदि बिटिआर सावस्रि बिफाना बिटिआरआव मोजां खामानि मावदोंब्ला मानो बिजेपिनिनो एमसिएलए गावनिनो दोलोनि एमसिएलए सजल बिथाङा मोजां खामानि मावाखै होननानै मानो अजद दैखांखो? जेराव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङाबो अरूप कुमार दे सजल सिंहनि दान्थे बिदान्थेनि गेजेराव फिननाय होनांगौ जादों आरो बिटिआरनि सावस्रि बिफानखौ खोब गोसो होनानै नोजोर होनांगौ होननानै बिथोन होयो। थारैनो मोनसे सोंलु सिखारोदि इएम अरूप कुमार देआ गावनि इएम बिबानखौ आखाइनि आवथायाव लानानै सावस्रिनि जेबो खामानि मावनो हायाखै नामा? আজি আপুনি আপোনাৰ দায়িত্বখিনি পালন কৰা নাই, তাৰ ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হৈছে। ইয়াত আমাৰ দলিত মানুহখিনি আছে, আপুনি চাওক যে আজি ৰোগ নিৰ্মূলৰ পইচাটো আপুনি ৩-৪বাৰ প্ৰেছ মিট দিছে, কিন্তু আজিলৈকে আমাৰ ৰাইজে পোৱা নাই। আপুনি বাহিৰত কৈছে ৰোগ নিৰ্মূলৰ পইচা আফ্ৰিকাত আহি আছে, ২-৩বাৰ আপোনাক আমি দুশ লিষ্ট ছাবমিট কৰিছোঁ, আজিলৈকে পাইছোঁ নেকি? আপুনি আমাৰ নিজৰ আজি আমাৰ চিফ মহোদয় আপুনি ইমান কথা কয় আপুনি কৈ আছে লিষ্টটা হাইয়েস্টলি আপোনাৰ অকলে প্ৰব্লেম নেকি? আরে আমার প্রবলেম হয়েছে কেন কৈছো? এটি সবারই প্রবলেম। অলপ সূচি কৰক বস্তুটো প্রবলেম হয়েছে কেন কৈছো? আপনি প্রবলেমটো সলভ কৰক। আপনি ইয়াত ডিবেট কৰি থাকিব নালাগে, আপনি প্ৰবলেমটো সলভ কৰক। এই মহোদয় প্ৰবলেম আপনি প্রবলেমটো সলভ কৰক না, আপোনাৰ দায়িত্ব। আৰু যদি নোৱাৰে আপুনি ইয়াৰ পৰা ৰিজন দিয়ক। আরে রিটার্নের কথা তো পিছত আছে যদি আপনি নোৱাৰে আহি পেলাই বিজেপি জয়েন কৰি আপুনি কি কাম কৰিব? কংগ্ৰেছৰ পৰা আহি আপুনি এই সুজানাবাদী 15 দিনৰ পৰা আহি আপুনি চৰকাৰত আহি জয়েন কৰিছে, ডাঙৰ কথা কয়। আপনি বস্তু কংগ্ৰেছৰ পৰা আহি দুৰ্গাবাদ বিধান কৰি আপুনি এতিয়া ডাঙৰ বস্তু আলোচনা কৰি ল'ব পাৰে। আলোচনা কৰি এতিয়া কংগ্ৰেছৰ নাই, ঠিক আছে? আপোনাৰ চৰকাৰ পৰা হয়তো মই ভোটিং কৰিছোঁ, ঠিক আছে? কথা কৈছে পিছত অহা নাই ইয়াৰ মহোদয় এমচিএলএ আপুনি কি চৰকাৰৰ এমচিএলএ চুৰি কৰা হৈছে তেনেকৈ কৰিব লাগিব। সিও মহোদয় কিবা ক'ব বিচাৰিছে? অনারেবল স্পিকাৰ আৰু আমাৰ আপোনাৰ ডিএনএ ইএম মহোদয় আৰু আমাৰ এমচিএলএ ডাঙৰীয়া যিটো কুৱেশ্যন এমচিএলএ আনিছে আৰু ইএমএ যিটো এনচাৰ দিছে, এইটো মানে দুটা পইণ্ট কৰি পেলাই একচুৱেলি পুৰণা বিজেপি নতুন বিজেপি নহয়। এতিয়া এখেতে যে মোক কৈছে যে আমি কংগ্ৰেছৰ পৰা আহিছোঁ, তো এখেতেওতো অলপ দিন আগত বিপিএফৰ হৈ কাম কৰিছে, আপোনালোকে চবেই জানে। ভোটৰ আগত খালি টিকেটটো লৈছে, লৈ খেলিছে, সেইকাৰণে এইবিলাক কথা ক'ব নাপায়। ৰাইজে ভাল পাই ভোট দিছে, কংগ্ৰেছক প্ৰতিনিধিটো মই, এমচিএলএটো ৰাইজে মোক বনাইছে। এতিয়া কংগ্ৰেছ আৰু বিজেপি AIUDF বুলি নহয়, যদি ৰাইজে ভাল পায় তেতিয়াহে আপোনাক ভোট দিব। ৰাইজে ভাল পাইছে কাৰণে আপোনালোকেও জানে, তাতকৈ মই ভাবোঁ যে গোটেই বিটিআৰত এটাই সমষ্টি জিকিছে কংগ্ৰেছে আৰু AIUDFৰ মিত্ৰতাত, তো এইটো মই, তো এইকাৰণে ৰাইজে ভাল পায় কাৰণে এজনে জিকিব পাৰিছে, নহ'লেতো কংগ্ৰেছৰ কোনো অস্তিত্ব নাই আজিৰ দিনত, AIUDFৰ কোনো অস্তিত্ব নাই। তাৰ কাৰণে আমি জিকিব পাৰিছোঁ ৰাইজে ভাল পোৱাৰ কাৰণে। ৰাইজে প্ৰাৰ্থী চাই ভোট দিছে বুলি মই আশা কৰোঁ আৰু এতিয়াও ৰাইজ মোৰ লগত আছে। আগত বিপিএফে আছিল কন্ট্যাক্ট কৰে। আগত সিও বিপিএফতে আছিল, বিপিএফতে কণ্টেক্ট কৰিছে, বিপিএফত কি কৰিছে চবেই আপোনালোকে জানে।
তো সেইকাৰণে কোনো BPF কংগ্ৰেছ নহয় যেতিয়া আমি কাম কৰিব আহিছোঁ ৰাইজৰ হৈ মই ভাবোঁ যে আমাৰ কাম কৰাটো উচিত আৰু ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ স্বাৰ্থত আমি কাম কৰিব লাগে আৰু হেল্থ ছেক্টৰটো বহুত এটা মানে আমাৰ মানুহৰ জীৱনৰ লগত দৈনন্দিন জীৱনৰ লগত জড়িত সেইকাৰণে হেল্থৰ কামবিলাক ভাল হ'ব লাগে আৰু আমাৰ চিফ মহোদয়ে ইতিমধ্যে আপোনালোকে হয়তো চাইছে আপোনালোকৰ ৰেকৰ্ড আছে চিফ মহোদয়ে কৈছে হেল্থটো ডেভেলপ কৰিব লাগিব তাতে আমাক কৈছে যে ইয়াৰ ওপৰত আমি গুৰুত্ব দি কাম কৰিম আৰু অতি সোনকালে এইবিলাক প্ৰব্লেম সলভ হৈ যাব তাহলে আপোনাক কি কাৰণে কংগ্ৰেছ পৰা অহা এনেকৈ ক'লে এইটো কৈছে আৰু মইতো ক'লোৱে আপোনাক যে যেতিয়া আপুনি কোশ্চিনৰ এনচাৰ দিব নোৱাৰে তেতিয়া আপুনি বেলেগ ছাইডত গৈ এইবিলাক আবল তাবল কৈ থাকে এইটো কৈছে ময়োতো এইকাৰণে ক'লোঁ যে আজি কংগ্ৰেছ আৰু BPF AIUDF UPPL BJP তো আমাৰ এটা বেনাৰ আছেই কিন্তু আমি এজন MCLA ইলেক্টেড MCLA আৰু আমি কংগ্ৰেছৰ পৰা মই তাক কৈছোঁ আমি কংগ্ৰেছৰ পৰা আহিলেও আমাৰ ভোটতো আপুনি হৈছে আমিতো ভোটিং কৰিছোঁ চৰকাৰ বনাওঁতে তো এইখিনি কথা হ'ব আৰু এইবিলাক ধৰি থাকিব নালাগে পাৰ্চনেল মানে মই ক'লোঁ না যেতিয়া কোশ্চিনবিলাকৰ এনচাৰ যেতিয়া দিব নোখোজে বা দিব নোৱাৰে নিজৰ ভুল থাকে তেতিয়া চবে আমি চবে বেলেগ পিনে ডাইভাৰ্ট কৰিব বিচাৰোঁ সেইটোৱেই তাৰ ভুল थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सलाद लानो हागोन